Hello guys, স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীত পাটৱাৰী ব্লগছ এণ্ড বিউটি। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা মানে সিম্পল স্মোকি আই লুক দেখুৱাম। অলৰেডি মই কৰিছোঁ, ভিডিঅ'টো আপোনালোকে এতিয়া অলপ পিছত চাব। আৰু এইটো মানে একদম মানে সফট স্মোকি আইজ, মানে কেতিয়াবা যদি এনেকুৱা ভাবা হয় ন যে বহুত বেছি মানে হেভি লাউড নকৰোঁ, স্মোকি আইজ একদম মানে সফট টাইপৰ মানে স্মোকি আইজ কৰিম। তো আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এইটো লুক ক্ৰিয়েট কৰিব পাৰিব। একদম সিম্পল হয়, তেন্তে বলক চাওঁ। তো প্ৰথমতে মই মুখখন ফেচ ৱাছেৰে ক্লিন কৰিছোঁ। তাৰপিছত মই এতিয়া লগাই আছোঁ টোনাৰ, গুড ভাইবছৰ ৰ'জ টোনাৰ। টোনাৰ হিচাপত যিকোনো এনে গোলাপ জলো আপোনালোকে লগাব পাৰে এজ এ টোনাৰ, কিন্তু টোনাৰটো মানে বহুত ইম্পৰ্টেণ্ট হয় মেকআপত। তো মেকআপ বুলিয়ে নহয়, স্কিন কেয়াৰত টোনাৰটো মানে দৰকাৰী, টোনাৰ লগাবই লাগে। ইয়াৰ পিছত মই লগাই আছোঁ গুড ভাইবছৰে ৰ'জ হিপ চিৰাম। যিকোনো ফেচ চিৰাম লগাব পাৰে। মাছাজৰ লগে লগে মই কথা পাতি যাই আছোঁ, ৰিয়ান আছিলে ওচৰতে, তো তাৰ লগতো মানে তাকো মানে মাজে মাজে কিবা কৈ থাকিব লাগে। আৰু লগে লগে মই লিপ বামো লগাম। মইশ্চাৰাইজাৰৰ কাৰণে মই লৈছোঁ লেকমি পিচ মিল্ক। এতিয়া মই লগাই আছোঁ প্ৰাইমাৰ, চিলিকন বেছ প্ৰাইমাৰ। এইটো পেকৰ হয়। গৰমৰ দিনত জেনেৰেলি মেকআপ কৰিলে আমি সদায় চিলিকন বেছ নহ'লে বা জেল বেছ প্ৰাইমাৰে লগাব লাগে, আৰু ঠাণ্ডাৰ দিনত ক্ৰীম বেছ হ'লে ভাল। ফাৰ্ষ্ট আই মেকআপৰ পৰা ষ্টাৰ্ট কৰিম। আইব্ৰৰ কাৰণে মই লৈছোঁ হিলাৰী ৰোডাৰ এইটো আইব্ৰ' পেলেট। তাৰ পৰা মই এইটো মাজৰ কালাৰটো ল'ম। বহুত বেছি ব্লেক হৈ গ'লেও অকণমান আৰ্টিফিচিয়েল দেখি, চ' অকণমান নেচাৰেল লুক দিবৰ কাৰণে মই এইটো কালাৰটো লৈছোঁ। আমি আইব্ৰ' কৰোঁতে সদায় এটা কথা মনত ৰাখিব লাগিব দেই, আইব্ৰ' কৰোঁতে সদায় আমি হেয়াৰখিনি অকণমান কম কৰি ল'ব লাগে। ইয়াৰ পিছত মই এতিয়া আই বেছ লগাম। আই বেছৰ কাৰণে মই পেকৰে কনচিলাৰ লৈছোঁ, লাইট শ্বেড 08। কনচিলাৰ দি মই অকণমান ক্লিন কৰি ল'ম আইব্ৰ'জ, তেতিয়া অলপমান মানে ভালদৰে মানে ক্লিন দেখি আৰু বেছি ক্লিন দেখি। আৰু ওপৰত লাগি থকা এইবিলাক কনচিলাৰবিলাক আমি ব্লেণ্ড কৰি যাব লাগে হাতেৰে, যাতে পিছত মানে এইটো মানে শুকান হৈ মানে ৰৈ নাযায়। আৰু মোক যে কেনেকুৱা অদ্ভুত দেখিছে চাওকচোন, আধা মেকআপত সঁচাই বহুত বেয়া দেখি দেই, একদম চাব নোৱাৰি নিজকে। বহুত বেছি ডাৰ্ক চাৰ্কল থাকিলে কালাৰ কাৰেক্টাৰ লগাব লাগে, কিন্তু মোৰ বহুত বেছিও নাই, আৰু যিহেতু চিম্পল এটা কৰিছোঁ সেইকাৰণে মই লগোৱা নাই। আৰু ইফালে ৰিয়ানে মোক জোকাই আছে, মা তোমাক ভূত যেন লাগিছে বুলি। এতিয়া লেকমি কম্পেক্ট পাউডাৰটোৰে অকণমান ছেট কৰি ল'ম। কম্পেক্ট পাউডাৰৰ ঠাইত লুজ পাউডাৰো লগাব পাৰি, কিন্তু চবতকৈ প্ৰথমতে মই ব্ৰাউ বনত অকণমান হাইলাইটাৰ লগাই লৈছোঁ। মেকআপ ৰেভলিউশ্যনৰ এইখন আই শ্বেড' পেলেট। ইয়াৰ পৰা মই এইটো একদম লাইট টাইপৰ কিবা এটা অৰেঞ্জ টাইপৰ লৈছোঁ ক্ৰিজ কালাৰৰ কাৰণে। আই মেকআপত চবতকৈ বেছি মানে ইম্পৰ্টেণ্ট কথাটো হৈছে যে ব্লেণ্ডিং। যদি আমি ব্লেণ্ডিং টাইম লওক, কোনো কথা নাই, একদম শ্ল'লি ব্লেণ্ড কৰিব লাগে, কিন্তু একদম স্মুথ হ'ব লাগে। তাৰপিছত মই ছেম পেলেটৰ পৰা এইটো পাৰ্পল টাইপৰ এটা শ্বেড লৈছোঁ ডাৰ্ক কালাৰটোৰ কাৰণে। এইটো মই ছেম প্ৰচেছতে কৰিম, ক্ৰিজতকৈ মানে অকণমান তলত, কিন্তু একেলগে এনেকৈ ব্লেণ্ড কৰিম যাতে মানে গম নাপায়। এতিয়া মই আকৌ ছেম পেলেটৰ পৰাই ব্লেকটো লৈছোঁ, আৰু যিহেতু স্মোকি তেতিয়াহ'লে ব্লেকটোতো দৰকাৰীয়ে, ব্লেকটো লগাই লৈছোঁ এডাল ফ্লেট ব্ৰাছেৰে একদম মানে ক্ৰিজৰ তলত, কাৰণ ব্লেণ্ড কৰোঁতে কৰোঁতে ওপৰততো গৈয়ে পাব, তো তলত লগাব লাগিব। তাৰপিছত কাৰো কথা চিন্তা নকৰি একদম মানে ফ'কাছ অন আই শ্বেড', পূৰা একদম ব্লেণ্ড কৰি থাকক। তাৰপিছত মই মিছ ৰ'জ এইটো গ্লিটাৰ পেলেটটোৰ পৰা অকণমান ডাৰ্ক ব্লু ব্লেক টাইপৰ গ্লিটাৰ অকণমান লগাই ল'ম লিডত। এতিয়া বলক বেছ মেকআপটো লৈ যাওঁ। তো যিহেতু মই কৈছোঁৱে প্ৰথমতে যে বহুত বেছি ডাৰ্ক চাৰ্কল মোৰ নাই, সেইকাৰণে মই কালাৰ কাৰেক্ট নকৰোঁ, যিহেতু চিম্পল মেকআপ। তো মই অকণমান কনচিলাৰ লগাই ল'ম য'ত অকণমান মোৰ লাগে যে ইয়াতে অকণমান ডাৰ্ক হৈছে, তো মই লগাই লৈছোঁ। ফাউণ্ডেশ্যন মই ইয়াতে লৈছোঁ মেভলিনৰ ছুপাৰ ষ্টে ফাউণ্ডেশ্যন, শ্বেডটো হৈছে নেচাৰেল বিচ। মোৰ ইয়াতে ভইচ অভাৰত আপোনালোকে মাজে মাজে গাড়ীৰ শব্দ পাব, নহ'লে বাহিৰৰ কিবা কিবি চাউণ্ড পাই থাকিব, কাৰণ মোৰ হাইৱেতে ফ্লেটটো, গতিকে অকণমান ইফাল চাউণ্ড হ'ব, আপোনালোকে ইগন'ৰ কৰিব এইটো হা। আৰু মই ব্লেণ্ডাৰ ইউজ কৰি আছোঁ পেকৰ। এইবাৰ আহিল হাইলাইটিং কনচিলাৰ, তাৰ কাৰণে মই চুইচ বিউটিৰ কনচিলাৰ লৈছোঁ।
চব ব্লেণ্ডিঙৰে খেলা, ব্লেণ্ডিঙৰে যাদু। চ' যি লগাইছোঁ চব এটা এটাকৈ ব্লেণ্ড কৰি যাব লাগে, ব্লেণ্ডেই কৰি যাব লাগে যিমানে টাইম লগাওক। কাজলৰ কাৰণে মই লৈছোঁ নাইকাৰ কাজল। কাজল লগোৱাৰ পিছত অকণমান স্মাচ কৰি দিব লাগে যাতে সেইটো মানে বিয়পি নাযায়। লোৱাৰ লেছত মই অকণমান পাৰ্পল শ্বেডটো লগাই লৈছোঁ। এতিয়া লেকমি এপচিলিউট কম্পেক্ট পাউডাৰটোৰে মই গোটেই ফেচটো ছেট কৰি ল'ম। কণ্টুৰিঙৰ কাৰণে মই এতিয়া ল'ম পেকৰ এখন পেলেট। ইয়াৰ পৰা মই ব্ৰাউন কালাৰটো এইটো ল'ম, কেমেৰাত অকণমান বেলেগ দেখি। নোজ কণ্টুৰিঙৰ কাৰণে আমি সদায় সৰু ব্ৰাছ ল'ব লাগে। এতিয়া মই মিচিকীয়া হাঁহি মাৰি লগাই আছোঁ ব্লাছ। ছেইম সেইখন পেলেটৰ পৰাই, কণ্টুৰিঙৰ পেলেটৰ পৰাই। তাতে হাইলাইটাৰ, ব্ৰঞ্জাৰ, ব্লাছাৰ গোটেইখিনি আছে একেলগে। আৰু এতিয়া মোৰ ফেভৰেট হাইলাইটাৰ। এইখন পেলেট বহুত ভাল, মানে চবখিনি একেলগে আছে যে। আপোনালোকে লিংক বিচাৰিলে মই দিব নোৱাৰিম কাৰণ এইবিলাক চব মই অফলাইনে লৈছোঁ। অকণমান নাকটোতো লগাই লৈছোঁ জিলিকিবৰ কাৰণে ন। লিপ কালাৰ মই লগাম L18ৰ এইটো লিকুইড লিপ কালাৰ, নতুন। ময়ো আজিয়ে প্ৰথম লগাইছোঁ নিউড কালাৰ এটা। আৰু শেষত মেকআপ ফিক্সাৰ। এইটো এগেইন মই পেকৰে লগাইছোঁ মেকআপ ফিক্সাৰ। তেন্তে কেনেকুৱা পালে মোৰ লুকটো? যদি ভাল লাগিছে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব, এনেকৈ ওলাই যাব পাৰিব একদম ছফ্ট লুক লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আগলৈকো মই এনেকৈ মেকআপৰ ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ। মেকআপৰ লগত ৰিলেটেড মানে চবখিনি বস্তুৱে যাতে মই আনিব পাৰোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।